हेलो एवरीवन অসমীয়া ৰান্ধনিশাল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি ভিডিও লৈ আহিছো ৰঙালাওৰ আগৰ লগত সৰিয়হ দি বনোৱা ভাজি। আহকচোন ৰঙালাও আগ সৰিয়হৰ সৈতে বনাবলৈ মই কি কেনেকৈ বনাইছো আপোনালোকক দেখুৱা আৰু ৰঙালাওৰ আগৰ লগত সৰিয়হ দি বনোৱা ভাজিখন বনাবলৈ কাৰণে মই কি বস্তু যোগাৰ কৰিছো তাকে দেখুৱাই দিও আহক। তেন্তে ভিডিওটো আৰম্ভ কৰো। মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো আৰু আদা এটুকুৰা লৈ লৈছো, নহৰু 8-9 ফুটামান হ'ব, শুকান জলকীয়া দুটা লৈছো, বিলাহী এটা আৰু তেজপাত এখিলা লৈ লৈছো আৰু এয়া মিডিয়াম সাইজৰ দুটা আলু এনেকৈ কাটি লৈছো। আৰু সৰিয়হখিনি মই 1 ঘণ্টা ধৰি তিয়াই থৈছিলো। এখিনি এয়া ৰঙালাওৰ আগখিনি মই ভালদৰে ধুই ধুনীয়াকৈ কাটি বাছি লৈছো। এখিনি এতিয়া মই মিহিকৈ কাটি লম। এয়া ৰঙালাওৰ আগখিনি মই মিহিকৈ কাটি লৈছো। ৰঙালাওৰ আগখিনি কাটি থাকোঁতে সৰু এটা ৰঙালাও পালো, হেতু মিহিকৈ কাটি দিলো। এইখিনি কটা হৈ গ'ল। এতিয়া সৰিয়হখিনি পেষ্ট কৰি লম। এয়া সৰিয়হখিনি দি দিছো। সৰিয়হখিনিৰ লগতে মই বাকিখিনিও সব দি দিম, পিয়াজ, নহৰু আৰু আদা। এয়া আদাখিনিও দি দিছো। গোটেইখিনি এতিয়া একেলগতে পেষ্ট কৰি লম। এয়া পেষ্ট ৰেডি হৈ গ'ল। এয়া এতিয়া মই কেৰাহীখন পাতি লৈছো। কেৰাহীখন গৰম হোৱাত মই ইয়াতে মিঠাতেল দি দিম। তেলখিনি গৰম হোৱাত মই ইয়াতে শুকান জলকীয়া আৰু তেজপাত এখিলা দি দিম। তেজপাত আৰু শুকান জলকীয়াখিনি দিয়া হোৱাৰ পাছত ইয়াতে সৰিয়হ, আদা, নহৰু একেলগতে পেষ্ট কৰি লোৱাখিনি দি দিছো। এইখিনি দি অকণমান সময় লৰাই ল'ম। অলপ মিডিয়াম জুইত মছলাখিনি ভালদৰে ভাজি ল'ম। 1-2 মিনিটমান ভাজি লোৱাৰ পাছত মই ইয়াতে হালধি দি দিছো। নিজৰ জোখ অনুসৰি হালধি আৰু নিমখ দি দিম। হালধি আৰু নিমখ দিয়া হোৱাৰ পাছত কেঁচা জলকীয়া দুটা দি দিছো। আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দি ল'ব। এয়া কেঁচা জলকীয়া দুটা দিয়াৰ পিছত মই ইয়াত বিলাহী দি দিছো। মিহিকৈ কাটি থৈছিলো বিলাহী এটা, তাকে দি দিছো। এয়া বিলাহীখিনি দি হোৱাৰ পিছত মই অলপ সময় ভালদৰে ভাজি থাকিম যাতে বিলাহীখিনি ভালদৰে গলি যায়। কম জুইতে 5 মিনিটমান সময় ভাজি আছো। এনেকৈ অকণমান সময় ভজা যোৱাৰ পাছত মই এইখিনি ঢাকনিৰে ঢাকি দিম। এয়া মছলাখিনিৰ পৰা তেলটো এৰিছে। এতিয়া মই সৰিয়হ থোৱা বাতিটোতে মই পানী অলপ আউখালি এয়া পানী অকণমান দি দিছো। এইখিনি পানীখিনি দিয়া হোৱাৰ পিছত অকণমান সময় লৰাই আকৌ মই ঢাকনখন লগাই থৈ দিম যাতে বিলাহীখিনি আৰু ভালদৰে সিজি যায়। এয়া মছলাখিনি ভালকৈ ভজা হৈ গৈছে আৰু ধুনীয়াকৈ তেলটো বিৰিঙি উঠিছে। এতিয়া মই ইয়াতে ৰঙালাওৰ আগ আৰু ঠাৰিখিনি দি দিম। এয়া মই ৰঙালাওৰ আগ আৰু ঠাৰি দি দিছো। এইখিনি দিয়াৰ পিছত মই কাটি থোৱা আলুখিনিও দি দিম একেলগতে। এয়া গোটেইখিনি দিয়া হোৱাৰ পাছত অলপ সময় মিডিয়াম ফ্লেমতে ভাজি থাকিম যাতে মছলাখিনি ভালদৰে মিলি যায়। পাঁচ 6 মিনিটমান ভাজি লোৱাৰ পাছত কম জুইতে ঢাকনখন লগাই থৈ দিম। অলপ সময় মূৰে মূৰে ঢাকনখন উঠাই আকৌ লৰাই ল'ম যাতে জ্বলি নাযায়। এনেকৈ অলপ সময় মূৰে মূৰে 10 মিনিটমান ভাজি লোৱাৰ পাছত মই ইয়াতে অলপ পানী দি দিম। পানী দিয়া হোৱাৰ পাছত অলপ সময় লৰাই মিডিয়াম জুইত 10-15 মিনিটৰ কাৰণে ঢাকনখন লগাই থৈ দিম। 10-15 মিনিটমানৰ পাছত ঢাকনখন উঠাই অলপ লৰাই লৈছো। এয়া খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে যদি এনেদৰে ৰঙালাওৰ আগ বনাই খাই চোৱা নাই তেন্তে ভিডিঅ' দেখুৱাৰ দৰে এবাৰ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। এতিয়া মই এটা বাটিত উলিয়াই ল'ম।
এয়া দেখিবলৈ বহুতেই ধুনীয়া হৈছে, খাবলৈও টেষ্টি হৈছে। আপোনালোকে এনেকৈ এবাৰ বনাই গৰম ভাতৰ লগত খাই চাবচোন, বহুতেই ভাল পাব খাই। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।